ক্লাস 10 NCERT জেনারেল ম্যাথস বহুপদ চ্যাপ্টার 2 দ্বিতীয় অধ্যায় বহুপদ পলিনোমিয়ালস যে বহুপদৰ মাত্রা কাক বলে যদি px এটা বহুপদ তেন্তে px-ত xৰ উচ্চতম ঘাতকে বহুপদৰ মাত্রা বলা হয় ইয়াত সেকেন্ড স্টেপত আছে যে কোনবোৰ পদ বহুপদ হয় আৰু কোনবোৰ পদ বহুপদ নহয় 1/x - 1 √x + 2 1/x² + 2x 3 ইত্যাদি ধৰণৰ ৰাশিবোৰ বহুপদ নহয় কিয়নো ইয়াত হৰত থকা বহুপদ ৰাশিত যেতিয়া আমি ইনভাৰ্সত ল'ম তেতিয়া xৰ পাৱাৰ xৰ সূচক কি আহিব নেগেটিভ আহিব সেইভাবে ভগ্নাংশত থকা ভগ্নাংশত থকা ৰাশিবোৰ বহুপদ ৰাশি নহয় কিয়নো বহুপদ ৰাশিৰ সূচক কেতিয়াও ঋণাত্মক হ'ব নোৱাৰে দ্বিঘাত বহুপদ কাক বলে দুই মাত্ৰাৰ বহুপদ এটাক দ্বিঘাত বহুপদ বলা হয় তাৰপিছত ত্ৰিঘাত বহুপদ কাক বলে তিনি মাত্ৰাৰ এটা বহুপদক ত্ৰিঘাত বহুপদ বলা হয় ত্ৰিঘাত বহুপদৰ শূন্যৰ সংখ্যা 3 আনহাতে দ্বিঘাত বহুপদৰ শূন্যৰ সংখ্যা 2 এটা বহুপদ ৰাশিৰ শূন্য বুলিলে কি বুজায় যে বহুপদ ৰাশি এটা কোনো এটা চলকৰ মানৰ বাবে গোটেই বহুপদৰ মান শূন্য হলে সেই মানটোক বহুপদ ৰাশিৰ এটা শূন্য বুলি কোৱা হয় এটা বাস্তৱ সংখ্যা কে এটা বহুপদ px-ৰ শূন্য বলা হয় যদি pk = 0 অৰ্থাৎ বহুপদ ৰাশিৰ চলকৰ ঠাইত ইয়াৰ মান বহুৱাই দিলে সাপোজ k বহুৱাই দিলে গোটেই বহুপদ ৰাশিটোৰ মান শূন্য হ'ব এটা বহুপদ সংখ্যা k এটা বহুপদ px-ৰ এটা শূন্য বলা হয় যদি pk = 0 কোনো বহুপদ ৰাশিৰ শূন্য উলিয়াবলৈ হ'লে আমি প্ৰথমতে বহুপদক সমান 0 বুলি ধৰিব লাগিব তলত ফৰ্মুলা এটা দিয়া আছে এটা ৰৈখিক বহুপদ ax + b ৰ শূন্যটো হ'ব -b/a = য'ত b হৈছে ধ্ৰুৱক পদ কনষ্টেণ্ট নাম্বাৰ আৰু a হৈছে xৰ সহগ ইয়াত কৈছে এটা ৰৈখিক বহুপদৰ শূন্যটো ইয়াৰ সহগৰ লগত সম্পৰ্কিত কেনেদৰে সম্পৰ্কিত এটা বহুপদৰ শূন্যবোৰ ইয়াৰ সহগৰ সৈতে কেনেদৰে সম্পৰ্ক এই ফৰ্মুলা আমি পিছত জানিম ইয়াত ইম্পৰ্টেণ্ট কথাটো হৈছে যে সাধাৰণতে ax + b = 0 a ≠ 0 এটা ৰৈখিক বহুপদৰ ক্ষেত্ৰত y = axp এটা সৰল ৰেখা ax + b = 0 এটা ৰৈখিক বহুপদ ইয়াৰ মাত্ৰা কি 1 আছে ইয়াৰ মাত্ৰা 1 আছে ই এটা ৰৈখিক বহুপদ আৰু য'ত এৰ মান কেতিয়াও শূন্য হ'ব নোৱাৰে y = axp এটা সৰল ৰেখা হ'ব যিয়ে x-ক মাত্ৰ এটা বিন্দুৰ সৈতে ছেদ কৰে x-ক এটা বিন্দুত ছেদ কৰিলে y = 0 হ'ব -b/a, 0 এই বিন্দুটোত এই সৰল ৰেখা ৰৈখিক বহুপদটোৱে ছেদ কৰিব আৰু ইয়াৰ মাত্ৰা আৰু ইয়াৰ কেইটা শূন্য থাকিব এটা শূন্য থাকিব যেহেতু ই x-ক এটাহে বিন্দুত ছেদ কৰে অধিবৃত্ত এটা হৈছে অধিবৃত্তৰ ছবি পেৰাবোলা প্ৰকৃততে ax² + bx + c য'ত a ≠ 0 এনে যিকোনো দ্বিঘাত বহুপদৰ ক্ষেত্ৰতে ইয়াৰ অনুৰূপ সমীকৰণ y = ax² + bx + c লেখটোৰ আকৃতি ইউৰ দৰে অপৰমুখে খোলা নাইবা ছেদনৰ দৰে তলমুখে খোলা এই দুটাৰ ভিতৰত এটা হ'ব ই নিৰ্ভৰ কৰিব a > 0 যদি ax² + bx + c a ≠ 0 এই সমীকৰণটোত এৰ মান শূন্যতকৈ ডাঙৰ হয় তেতিয়াহে ইয়াৰ পেৰাবোলাটো ওপৰফালে হ'ব ওপৰমুখে খোলা হ'ব আৰু যেতিয়া a <0 হ'ব 0তকৈ এৰ মান সৰু হ'ব অৰ্থাৎ নেগেটিভ হ'ব এৰ মান যেতিয়া নেগেটিভ হ'ব তেতিয়া এই সমীকৰণটোৰ লেখটো তলফালে হ'ব এই দুটা ইম্পৰ্টেণ্ট কথা এতিয়া আমি জানিম যে এটা বহুপদ ৰাশিৰ শূন্য আৰু সহগৰ মাজৰ সম্পৰ্ক যে এটা বহুপদ ৰাশি যদি ax² + bx + c য'ত a ≠ 0 বহুপদৰ দুটা শূন্য ক্ৰমে আলফা আৰু বিটা হয় তেন্তে আমি কি পাওঁ তেন্তে 1 নম্বৰ শূন্য দুটাৰ যোগফল আলফা + বিটা = কিব -b/a হ'ব ইয়াত হৈছে আলফা আৰু বিটা হৈছে ক্ৰমে এই বহুপদটোৰ শূন্য আৰু b/a হৈছে সহগ ইয়াত b হৈছে x-ৰ সহগ আৰু a হৈছে x² ৰ সহগ আৰু মাইনাছটো হৈছে ফৰ্মুলাৰ পৰা আহিছে তো ইয়াত মাইনাছটো ৰাখি দিম আৰু b হৈছে কি b হৈছে x-ৰ সহগ তো ইয়াত আমি অসমীয়াত লিখি দিম যে b ঠাইত x-ৰ সহগ ব্ৰেকেট ক্লজ আৰু a হৈছে কি a হৈছে x² ৰ সহগ এইটো হৈছে
1 নম্বৰ শূন্য দুটাৰ যোগফল কৰিলে আমি কি পাওঁ -b/a সহগৰ মাজৰ সম্পৰ্ক পালোঁ শূন্য দুটাৰ যোগফল ইকুৱেল টু সহগৰ দুটাৰ মাজৰ সম্পৰ্ক নম্বৰ 2 এতিয়া আলফা ইনটু বিটা অৰ্থাৎ শূন্য দুটা যদি আমি পূৰণ কৰোঁ তেনেহ'লে কি হ'ব c/a য'ত c হৈছে কনষ্টেণ্ট অৰ্থাৎ ধ্ৰুৱক পদ যাৰ মান কেতিয়াও সলনি নহয় পৰিৱৰ্তিত নহয় আৰু a ৰ মান হৈছে x স্কয়াৰৰ সহগ c হৈছে কি ধ্ৰুৱক পদ য'ত c হৈছে ধ্ৰুৱক পদ আৰু a হৈছে x স্কয়াৰৰ সহগ এটি হৈছে এই দুইটা ফৰ্মুলা হৈছে শূন্য আৰু সহগৰ মাজৰ সম্পৰ্কৰ ফৰ্মুলা এতিয়া আমি এক্সাৰসাইজ অনুশীলনী 2.2 অনুশীলনী 2.2 অংককেইটা আমি কৰি চাম তো 1 নম্বৰ কৈছে তলৰ দ্বিঘাত বহুপদবোৰৰ শূন্য উলিওৱা আৰু এই শূন্যবোৰ আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰা তো অনুশীলনী 2.2 এতিয়া আমি অনুশীলনী 2.2 1 নম্বৰ কুৱেশ্যনটো সমাধান কৰিম কুৱেশ্যনত কৈছে যে তলৰ দ্বিঘাত বহুপদবোৰৰ শূন্য উলিওৱা আৰু এই শূন্যবোৰ আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰা প্ৰথম কৈছে শূন্য উলিওৱা এই সমীকৰণটোৰ x² - 2x - 8 এই বহুপদটোৰ শূন্য উলিয়াব লাগিব আমি শূন্য উলিয়াবলৈ হ'লে আমি কি জানিব লাগিব যে এই বহুপদটোৰ মান কি বহুৱাই দিলে আমি গোটেইখিনি বহুপদৰ মান আমি শূন্য পাম গতিকে আমি বহুপদৰ শূন্যৰ সংজ্ঞা অনুযায়ী আমি প্ৰথমে ধৰি ল'ব লাগিব যে এই গোটেইখিনি বহুপদৰ মান সমান কি হয় শূন্য হয় সেই হিচাপে আমি শূন্যটো উলিয়াব পাৰিম তো প্ৰথমত ফাৰ্ষ্টতে ধৰিব লাগিব ধৰ যে x² - 2x - 8 = 0 তো নেক্সট স্টেপত ইমপ্লাইজ দিলোঁ আমি পাওঁ ওপৰৰ শাৰীটোৰ পৰা আমি কি পাওঁ তো এতিয়া আমি জানিব লাগিব যে এই মধ্যপদ বিভাজন কৰিম মধ্যপদ মানৰ মাজৰ পদ আছে কি -2x -2xটো বিভাজন কৰিবলৈ হ'লে আমি x² সহগ 1 আৰু ধ্ৰুৱক পদ -8 আমি পোনপটীয়াভাৱে কি কৰিম পূৰণ কৰিম x² সহগ 1 পালোঁ পূৰণ আৰু ধ্ৰুৱক পদ -8 আছে -1 * -8 -8 এতিয়া -8ৰ আমি উৎপাদক উলিয়াম আৰু এটা কথা মনত ৰাখিব যে ধ্ৰুৱক পদটোৰ আগত কি আছে মাইনাছ আছে আমি পূৰণ কৰি কি পালোঁ -8 গতিকে দুটা সংখ্যা আমি বিভাজিত কৰি আমি বিয়োগ কৰি যিহেতু মাইনাছ পাইছোঁ গতিকে দুটা সংখ্যা আমি বিয়োগ কৰি আমি কি পাব লাগে -2x পাব লাগে তো এইটোৰ আমি যদি উৎপাদক উলিয়াওঁ 2 × 4 = 8 তো ইয়াৰ পৰা স্পষ্টভাৱে কি হয় আৰু কৰিব নালাগে তো 4ৰ পৰা 2 গ'লে 2 হয় কিন্তু -4 + 2 কিমান হ'ব -4 + 2 মাইনাছ বেলা যে মাইনাছ 4ৰ পৰা 2 গ'লে 2 ডাঙৰটোৰ আগত মাইনাছ আছে তো মাইনাছ চিহ্নটো থাকি গ'ল গতিকে আমি 2 পালোঁ 2 পাইছোঁ নাই ইয়াত 2 পাইছোঁ গতিকে ইয়াত আমি যদি -4x + 2x ধৰোঁ তেনেহ'লে -4xৰ পৰা 2x গ'লে -2x তো -2xৰ ঠাইত আমি কি লিখিব পাৰোঁ -4x + 2x -2xৰ ঠাইত আমি কি লিখিব পাৰোঁ -4x + 2x তো ইয়াত আমি লিখিব পাৰিম -4x -2xৰ ঠাইত -4x + 2x তো আগৰ x² আৰু -5ৰ ধ্ৰুৱকটো -8 আমি যি আছে তাকে আমি পোনপটীয়াভাৱে ৰাখি দিম আৰু মাজৰ -2xটোহে আমি সলনি কৰিম তো কি হ'ব x² - 4x + 2x - 8 = 0 হৈ গ'ল নেক্সট পদক্ষেপত নেক্সট ষ্টেপত আমি পাম এতিয়া আমি কমন ল'ম এই দুটাৰ পৰা কমন ল'ম আৰু এই দুটাৰ পৰা কমন ল'ম এই দুটাৰ পৰা কি কমন যায় কমন মানে উমৈ সৈতে কি আছে কি মিল আছে সেইটো আমি বাহিৰত সাধাৰণভাৱে কমন লৈ আনিম তো ইয়াত x আছে ইয়াত দুটা x আছে x কমন যায় তো x কমন গ'লে এটা x থাকি গ'ল x × x x² - x × 4 x × 4 4x ব্ৰেকেট ক্লজ তো প্লাছ এই দুটাৰ পৰা কি কমন যাব 2 কমন যাব 2 কমন গ'লে 2 × x 2x - 2 × 4 8 = 0 নেক্সট এই ব্ৰেকেট দুটা মিলি এটা ল'ম এইটা আর এটা মিলি এটা লিখিম প্রথমত x - 4 আর ইয়াত কি থাকিব x + 2 ইনটু x + 2 = 0 হয় ইয়াত আৰু এটা ফৰ্মুলা আছে যে দুটা সংখ্যাৰ পূৰণফল যদি 0 হয় হয়তো প্ৰথম পদ 0 হ'ব নহলে দ্বিতীয় পদ 0 হ'ব নহলে দুইটাই 0 হ'ব তো therefore x - 4 = 0 বা x + 2 = 0 implies x = +4 বা x = -2 therefore alpha = 4 beta = -2 আর বিটার মান -2 তো 4 এর পৰা 2 গেলে 2 হ'ব
এইখিনি ৰং হৈছে তো 4ৰ পৰা 2 গ'লে 2 তো এতিয়া আলফা প্লাছ বিটা কি হয় মাইনাছ বি বাই এ বিৰ মান কিমান পাইছোঁ ইয়াত বিৰ মান -2 বিৰ মান -2 তো ইয়াত -2 বহাই দিয়া আর এর মান কিমান পাইছোঁ এর মান x² সহক 1 তো এর মান x² সহক 1 কি হ'ব মাইনাছ মাইনাছ প্লাছ +2 কিন্তু প্লাছ কৰিব নালাগে আমি ডাইৰেক্ট অসমীয়াত প্ৰকাশ কৰিম এই মাইনাছ চিহ্নটো আমি মাইনাছ ৰাখি দিম মাইনাছ চিহ্নটো মাইনাছ ৰাখি দিলোঁ আৰু -2 মানে কি x-ৰ সহক -2 মানে হৈছে x-ৰ সহক আৰু 1 মানে হৈছে x² সহক 1 মানে হৈছে x² সহক তো এটা হল 0 দুটাৰ যোগফল কি হল -(x)ৰ সহক ডিভাইডেড বাই x² সহক এটা সম্পৰ্ক হল নাম্বাৰ 2 2 নম্বৰ সম্পৰ্কটো হ'ব আলফা ইনটু বিটা আলফা পূৰণ বিটা কি হ'ব আলফাৰ মান কিমান পাইছোঁ 4 + 4 ইনটু বিটাৰ মান -2 পাইছিলোঁ তো পূৰণ কৰিলে 4 -2 গুণ -8 এতিয়া অসমীয়াত প্ৰকাশ কৰিম যে -8 মানে কি হৈছে -8 মানে আমি জানো যে আলফা ইনটু বিটা c/a অৰ্থাৎ ধ্ৰুবক পদ বাই x² সহক তো ইয়াত ধ্ৰুবক পদ কি আছে -8 আমি ডাইৰেক্ট ধ্ৰুবক পদ -8 বহাম আৰু তলত কি হয় তলত হয় x² সহক তো x² সহক ইয়াত কি পাইছোঁ x² সহক 1 পাইছোঁ তো আমি ইয়াত 1 আমি লিখিম তো 1এৰে -8ক ডিভাইড কৰিলে -8 পালোঁ তো নেক্সট এতিয়া কি হ'ব -8 মানে ধ্ৰুবক পদ -8 মানে হৈছে ধ্ৰুবক পদ আৰু 1 মানে হৈছে x² সহক তো সম্পৰ্ক দুটা দেখুওৱা হ'ল তো ৰিপিট কৰিছোঁ আমি যে সম্পৰ্ক দুটাৰ এটা হ'ল আলফা প্লাছ বিটা আলফাৰ মান 4 আৰু বিটাৰ মান -2 প্লাছে মাইনাছ কৰিলে কি হ'ব 4ৰ পৰা 2 গ'লে 2 আমি যেটো ফৰ্মুলাত পাইছোঁ যে আলফা প্লাছ বিটা কি হয় -b/a তো -2 ৰাখি দিলোঁ বিৰ মান হৈছে b -2 হৈছে x-ৰ সহক আৰু x² সহক 1 পাইছোঁ তো ইয়াত আমি এটাই লিখি দিছোঁ মাইনাছ ৰাখি দিছোঁ -2 মানে x-ৰ সহক আৰু 1 মানে হৈছে x² সহক নেক্সট আছে যে নেক্সট সম্পৰ্কটো হ'ব আলফা ইনটু বিটা আলফাৰ মান 4 পাইছোঁ বিটাৰ মান -2 -8 হ'ল তো এতিয়া আলফা ইনটু বিটা মানে কি হয় c/a c মানে হৈছে c মানে সমীকৰণ পাইছোঁ -8 c মানে সমীকৰণ পাইছোঁ -8 পাইছোঁ তো c ঠাইত -8 আৰু x² সহক কিমান পাইছোঁ 1 পাইছোঁ x² সহক আমি 1 পাইছোঁ তো এই 1টো আমি তলত বহাই দিলোঁ তো -8 মানে ধ্ৰুবক পদ আৰু 1 মানে হৈছে x² সহক এই দুটাই হৈছে 0 আৰু সহগৰ মাজৰ সম্পৰ্ক এতিয়া আমি কোৱেশ্চন 2টো সমাধান কৰিম 0 উলিয়াম আৰু এই 0 আৰু সহগৰ মাজৰ সম্পৰ্ক দেখুৱাম 2 নম্বৰ 4s² - 4s + 1 এই সমীকৰণটোৰ 0 উলিয়াব লাগে আৰু 0 আৰু সহগৰ মাজৰ সম্পৰ্ক দিব লাগে তো প্ৰথমতে আমি ধৰি ল'ম ধৰ 4s² - 4s + 1 = 0 0 বুলি ধৰিলোঁ তো নেক্সট ইমপ্লাইজ আমি 4 আৰু 1 পূৰণ কৰিলে 4 1 গুণ 4 হয় এই 4ৰ ফেক্টৰিয়েল উলিয়াম 2 2 গুণ 4 তো ইয়াৰ আগত যোগ আছে তো দুটা সংখ্যা যোগ কৰি -4s পাব লাগে দুটা সংখ্যা যোগ কৰি কিমান পাব লাগে -4 তো আমি জানো যে -2s প্লাছ কৰিলে কিমান হ'ব -2s প্লাছ কৰিলে কি হ'ব -2s -4s তো ইয়াত মধ্যপদ বিভাজন কৰি -4s ঠাইত আমি কি লিখিব পাৰোঁ -2s 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 -4s ঠাইত -2s লিখিব পাৰোঁ তো আমি ইয়াত লিখি দিম প্ৰথমত যিটো আছে সেইটো ৰাখি দিম এইটো লাষ্টটো যিটো আছে সেইটো ৰাখি দিম 4s² - 2s + 1 = 0 তো নেক্সট কি হ'ব এই দুটাৰ পৰা কমন ল'লে 2s কমন যাব 2s কমন গ'লে 2 × 2 4 আৰু s আৰু এটা আছে আৰু এটা দিলোঁ s 2s × 2s 4s² মাইনাছ আছে মাইনাছ দিলোঁ 2s × 1 2s ব্ৰেকেট খোলা এই দুটাৰ পৰা কি কমন যাব যেহেতু আমি ইয়াত
কমনৰ ভিতৰত টুৱাইছ এছ ৰাখি দিছোঁ প্লাছ, গতিকে এই পেকেটৰ ভিতৰতো প্লাছ টুৱাইছ এছ পাব লাগে। গতিকে ইয়াৰ পৰা মাইনাছ উলিয়াই লৈ আহিম। -1 উলিয়াই লৈ আহিলে -1 ইনটু টুৱাইছ এছ মাইনাছ টুৱাইছ এছ, মাইনাছে কি হ'ব, মাইনাছে প্লাছ হ'ল -1 ইনটু -1 -1 ইনটু -1 প্লাছ হ'ল ইকুৱেল টু 0, এই 0 0। তো নেক্সট এইটো ব্ৰেকেটৰ দুটা মিলি কমন লৈ এটা লিখিম, টুৱাইছ এছ -1 এটা লিখিলোঁ, আৰু বাকী থাকে টুৱাইছ এছ -1। তো ব্ৰেকেট ক্লজ, টুৱাইছ এছ -1 আৰু ইকুৱেল টু 0। এতিয়া দুটা পদৰ পূৰণফল 0 পাইছোঁ, গতিকে হয় এইটো ইকুৱেল টু 0 হ'ব, নহ'লে এইটো ইকুৱেল টু 0 হ'ব। দেয়াৰফৰ আমি কি পাম, হয় টুৱাইছ এছ -1 ইকুৱেল টু 0, অথবা বা কি হ'ব টুৱাইছ এছ -1 ইকুৱেল টু 0। তো নেক্সট পদক্ষেপত কি আহিব, টুৱাইছ এছটো ৰাখি দিম, -1 এইফালে ল'লে +1 হ'ব, বা টুৱাইছ এছটো ৰাখি দিলোঁ, +1 হ'ল। ইয়াত 0 দুটা স্পষ্টভাৱে চেম আহিব, এছ ইকুৱেল টু 1 পূৰণ আছে এইফালে আহিলে হয়, কাৰণ 1/2, বা এছ ইকুৱেল টু 1/2। ইয়াত এছৰ মান অৰ্থাৎ চলকৰ মান কি পাইছোঁ, 1/2 1/2। দেয়াৰফৰ 0 দুটা হ'ব, দেয়াৰফৰ নিম্ন 0 দুটা, এটা হ'ব আলফা ইকুৱেল টু 1/2 আৰু 1 টু বিটা ইকুৱেল টু 1/2। তো নেক্সট এটা হ'ল 1 নম্বৰ উত্তৰ এনচাৰ, যে 0 দুটা উলিওৱা হ'ল 1/2 আৰু 1/2। নেক্সট ষ্টেপত কৈছে যে শূন্যবোৰ আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰা। তো 0 দুটা পাইছোঁ, এই 0 দুটাৰ সৈতে সহগবোৰৰ সম্পৰ্ক দেখুৱাম। এতিয়া আমাক সম্পৰ্ক দেখাব লাগে, সম্পৰ্ক কিহৰ মাজৰ সম্পৰ্ক, 0 আৰু সহগৰ মাজৰ সম্পৰ্ক। 1 নম্বৰ হ'ব, আলফা প্লাছ বিটা। তো আলফাৰ মান 1/2 আছে, 1/2 হ'লেও প্লাছ আছে, প্লাছ দিলোঁ, বিটাৰ মান 1/2। তো আধা যোগ করলে 1 হ'ব, আধা যোগ করলে 1 হ'ব। আলফা প্লাস বিটা কি হয়, -b/a। আলফা প্লাস বিটা কি হয়, -b/a হয়। তো ইয়াত বহাই দিবা, মাইনাছ টু মাইনাছ ৰাখি দিবা, বিৰ মান কি আছে, ইয়াত বিৰ মান -4, ইয়াত বিৰ মান কি আছে -4, বিৰ মান আছে -4। তো আমি ইয়াত বিৰ ঠাইত -4 বহাই দিম, আৰু এৰ ঠাইত কি হ'ব, এৰ ঠাইত এ হৈছে এক্স স্কুৱেৰৰ সহগ হৈছে এৰ মান। তো ইয়াত এৰ ঠাইত 4 হ'ব, এৰ ঠাইত কি হ'ব 4 হ'ব। তো দেখা -4 মাইনাছ +4 ডিভাইড কৰিলে কি হ'ব 1 হ'ব। তো এটাতো মিলি গৈছে। এতিয়া আমি এটাত অসমীয়াত প্ৰকাশ কৰিম। তো মাইনাছ টু মাইনাছ ৰাখি দিম, -4 মানে হৈছে এছৰ সহগ। ইয়াত যিহেতু এক্স চলক নাই, কিন্তু কি চলক আছে, ইয়াত এছ চলক আছে। তো -4 কি হ'ব, এছৰ সহগ হৈছে -4। ইয়াত এছৰ সহগ -4 হ'ব কি, এছৰ সহগ, আৰু 4 মানে হৈছে এছ স্কুৱেৰৰ সহগ, -4 হৈছে এছৰ সহগ, আৰু এই +4 হৈছে এছ স্কুৱেৰৰ সহগ +4। তো -4 ঠাইত এছৰ সহগ লিখিলোঁ, আৰু +4 ঠাইত এছ স্কুৱেৰৰ সহগ লিখিলোঁ। এটা হৈছে 0 আৰু সহগৰ মাজৰ যোগফলৰ সম্পৰ্ক। আমি তো দেখালোঁ, এতিয়া কি হ'ব, পূৰণফলৰ সম্পৰ্ক। আলফা ইনটু বিটা পূৰণ যদি কৰোঁ তেনেহ'লে কি হ'ব, হ'ব আলফাৰ মান আছে 1/2, পূৰণ বিটাৰ মান পাইছোঁ 1/2। হৰ পূৰণ হ'লে 2 × 2 4, লব পূৰণ হ'লে 1 × 1 1। এতিয়া হ'ব আলফা ইনটু বিটা কি পাইছোঁ, c/a। এতিয়া চি মানে কি, চি মানে কনষ্টেণ্ট, হৈছে কনষ্টেণ্ট, অৰ্থাৎ হৈছে কি ধ্ৰুৱক পদ। ইয়াত ধ্ৰুৱক পদ কিমান পাইছোঁ, 1 পাইছোঁ। তো আমি ইয়াত 1 লিখি দিম, আৰু এ কিমান পাইছোঁ, এ হৈছে 4। তো এটা লিখিবই নালাগে, c/a লিখিবই নালাগে। তো ইয়াৰ পৰা আমি ডাইৰেক্ট এইটো লিখিম যে 1 মানে হৈছে ধ্ৰুৱক পদ, আৰু 4 মানে হৈছে এছ স্কুৱেৰৰ সহগ। 4 মানে এছ স্কুৱেৰৰ সহগ। তো দেখালোঁ আলফা ইনটু বিটা 1/2 1/4, 1 মানে হৈছে ধ্ৰুৱক পদ, আৰু 4 মানে হৈছে এছ স্কুৱেৰৰ সহগ। 4 মানে হৈছে এছ স্কুৱেৰৰ সহগ। তো 4 মানে হৈছে এছ স্কুৱেৰ সহগ। গতিকে আৰু এটা সম্পৰ্ক দেখুৱাল, পূৰণৰ সম্পৰ্ক দেখাল। তো এতিয়া আমি প্ৰথমত কি কৰিলোঁ, যে 0 দেখুৱালোঁ। প্ৰথমত আমি 0 দেখালোঁ,
প্ৰথমতে আমি শূন্য দেখালোঁ যে 4s² - 4s + 1 শূন্য দুটা হ'ল 1/2 আলফা শূন্য দুটা হ'ব 1/2 আলফা = 1/2 বিটা = 1/2 এতিয়া শূন্য দুটাৰ সম্পৰ্কৰ ফৰ্মুলাটো হ'ব শূন্য দুটাৰ সম্পৰ্কৰ ফৰ্মুলা যে আলফা + বিটা 1/2 আধা আধা যোগ কৰিলে 1 হ'ব তো কি হয় -b/a -2 ৰাখি দিলোঁ b মানে হৈছে -4 a মানে হৈছে 4 তো মাইনাছ ৰাখি দিলোঁ -4 মানে s ৰ হওক আৰু 4 মানে s² হওক আৰু সম্পৰ্কটো পূৰণ ফল আলফা × বিটা 1/2 1/4 ধ্ৰুৱপদ পাই s² হওক এনেকৈ আমি অনুশীলনী 2.2 ৰ শেষৰ গোটেইকেইটা কুৱেশ্যন আমি সলভ কৰিব পাৰিম তোমালোকে স্ক্ৰীনশ্বট লৈ ল'ব পাৰা না বুজিলে কমেণ্ট কৰিবা